friends, good morning. Santana Iman blogger and eta video লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি মৰ্নিং ৱাক কৰিব আহিলো। ইমনে সাইকেল চলাইছে। কেনেকুৱা লাগিছে ইমন মৰ্নিং ৱাক কৰি? মৰ্নিং সাইক্লিং কৰি ৱাক নহয়। ৰাতিপুৱা সময়টো সাইকেল চলাই বা খোজকাঢ়ি বহুতেই ভাল লাগে। স্বাস্থ্যৰ পক্ষেও ভাল আৰু ইমান ভাল হাৱা এটা আহে। সঁচাকৈ ৰাতিপুৱা সময়টো যথেষ্ট ভাল লাগে। এতিয়া গাড়ী মটৰো নাই আৰু এটা ফ্ৰেছ এয়াৰ পোৱা যায়। আমাৰ ইয়াত গোটেইখন গছ আছে, বহুত গ্ৰীণ গ্ৰীণ আৰু চব ফালে। ইমনেও যথেষ্ট ভাল পাইছে। তাই বহুত দিনৰ মূৰতে এনেকৈ উলিয়াই লৈ গৈছোঁ, গতিকে তাই বহুতেই ভাল পাইছে আৰু পূৰা ফ্ৰীলি চাইকেল চলাব পাৰিছে যে পূৰা ভাল পাইছে আৰু তাই। হাই ফ্ৰেণ্ডছ, আমি মৰ্ণিং ৱাক কৰি আহিলোঁ। আহি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ কাম চাম কৰিলোঁ, কৰি মেলি ব্ৰেকফাষ্টো ৰেডি কৰিলোঁ আৰু ব্ৰেকফাষ্টত আজি কি বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজি মই একেবাৰে সাধাৰণ আৰু মগু আৰু বুটৰ তৰকাৰী এখন বনাব লৈছোঁ। তাৰ বাবে মই গাজি মগু লৈছোঁ। গাজি মগুটো আমাৰ হেল্থৰ কাৰণে বহুত হেল্ডি হয় আমাৰ কাৰণে, আৰু বাচ্ছাবিলাকৰ কাৰণেও ভাল হয়। অলপ পানী দি লৈছোঁ। আৰু তাতে মই অলপ বুট দি দিছোঁ, অলপ নিমখ দি দিছোঁ। আৰু এয়া লৈছোঁ মই এটা শুকান জলকীয়া, তেজপাত, আদা ৰচুনৰ পেষ্ট, পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী কাটি লৈছোঁ। আৰু এইফালে তেল গৰম হৈছে, তাতে শুকান জলকীয়াটো দি লৈছোঁ আৰু তেজপাতকেইডোখৰো দি দিছোঁ। তাতে এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম, অলপ ৰঙচুৱা হ'ব দিছোঁ আৰু পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া আদা ৰচুনৰ পেষ্টখিনি দি দিম তাত। এতিয়া আধা চামুচ হালধি দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এয়া জিৰা পাউডাৰ দিছোঁ। এয়া ধনিয়া পাউডাৰ দিছোঁ। অলপ লৰাই ল'ম। অলপ বিলাহীখিনি এতিয়া দি দিওঁ। বিলাহীখিনি অলপ দেৰি ভাজি ল'ম। এয়া ভজা হৈছে আৰু অলপ অলপ পানী দি দিওঁ যাতে মছলাখিনি জ্বলি নাযায়, তাৰ বাবে দিছোঁ। এইখিনিও বিলাহীখিনিও অলপ অলপ ভিজিছে, তাতে বইল কৰি লোৱা মগু আৰু বুটখিনি দি দিম এতিয়া। এয়া এইখিনি লৰাই ল'লোঁ। লৰাই এয়া উতলিছে আৰু নিমখটো অলপ কম হৈছিলে, গতিকে মই সোৱাদ অনুযায়ী আৰু অলপ নিমখ দি লৈছোঁ। অলপ উতলাই লৈছোঁ। এয়া ৰেডি হৈ গ'ল আৰু। এয়া ফ্ৰেণ্ডছ, আমাৰ মগু আৰু বুটৰ তৰকাৰী ৰেডি হৈ গ'ল। ৰুটিৰ লগতো খাব পাৰে আপোনালোকে, ভাতৰ প্লেইন ৰাইচৰ লগতো খাব পাৰে। মই এতিয়া এয়া ব্ৰেকফাষ্ট খাব লৈছোঁ আৰু। Hi everyone. Today I
preparing salad. This is moong dal. I soak the dal for 5 to 6 hours. Remove the water. Then I wait for few hours. Then I cut onion in small pieces. Then I cut the tomatoes. There are tomatoes, onions, lemon, salt and green chilies. Then I mix the vegetables with the sprout. Salad is ready. Now I eat and enjoy it. Friends, আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় Friends, তেন্তে প্লিজ আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড সাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই।